নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধ্ৰুৱবাবু। আজি আমাৰ টপিকটো হ'ল SSCৰ আণ্ডাৰত কনষ্টেবল জিডিত পেৰামিলিটাৰী ফ'ৰ্চত ভৰ্তি হোৱা তেওঁলোকৰ দৰমহা কিমান হ'ব পাৰে তাৰে ওপৰতে ভিডিঅ'টো বনাম। আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পে লেভেল মানে কি পে স্কেলটো হ'ল 3। তো পে স্কেল 3টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰটো হ'ল অফিচাৰ ৰেংকৰ বাবে, 2 নম্বৰটো হ'ল এছএছ ৰেংকৰ বাবে আৰু 3 নম্বৰটো হ'ল ORS ৰেংকৰ বাবে। আমাৰ প্ৰথম আহিব বেচিক পে আহিব আমাৰ 21,800 টকা। ৰাচন পানী আহিব আমাৰ 3568 টকা। DA আহিব আমাৰ 2828 টকা। হেয়াৰ কাটিং এলাউন্স আহিব আমাৰ 45 টকা। টপ এণ্ড টয়লেটত আহিব আমাৰ 45 টকা। HR বৰ্তমান নাহে, HR বৰ্তমান 00 হৈ থাকিব, কাৰণ কিয় যেতিয়ালৈকে আমাৰ ট্ৰেইনিং চলি থাকিব তেতিয়ালৈকে আমাক হাউচ ৰেণ্ট এলাউন্স নিদিয়ে। তাৰপিছত আৰু ৰিক্স হাৰ্ট এলাউন্স সেইটো নাহে। যেতিয়ালৈকে ট্ৰেইনিং খতম নহয় তেতিয়ালৈকে আমাক ৰিক্স হাৰ্ট এলাউন্সো নিদিয়ে। এইখিনি টোটেল লগ কৰি আমাৰ গ্ৰুপ পে হ'ল 28,286 টকা। তো তাতেও আৰু দুটামান ডিডাকশ্যন কাটিব, মানে কি CPF এমাউণ্ট এটা কাটিব, সেইটোত কাটিব তোমাৰ 900 টকা। তাৰপিছত আৰু এটা আছে CGEGIS বুলি আছে। তো সেইটোতো ফুল ফৰ্মৰ পাছত আৰু ভিডিঅ' বনাম তাৰে ওপৰত, যদি লাগে কমেণ্ট কৰিব। তো তাতে কাটিব আমাৰ 30 টকা। আৰু PLI যদি আছে PLIত আমাৰ কাটিব। তো PLIটো বাৰু বৰ্তমান নধৰোঁ, কাৰণ কিয় কিছুমান ফ'ৰ্চত PLIটো খুলি দিয়ে ট্ৰেইনিঙৰ পৰা, আৰু কিছুমানত খুলি নিদিয়ে। গতিকে PLIটো আমি নীল ধৰি ল'ম। আৰু এটা কাটিব SRF। তো SRFত কাটিব তোমাৰ 20 টকা। তো গতিকে টোটেল মিলাই কিনে তোমাৰ হ'ল 950 টকা। ডিডাকশ্যনটো মাইনাছ কৰাৰ পিছত আমাৰ বেংকত সোমাব 27,337 টকা। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিওঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো দবাই দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰক। আগলৈও এনেকুৱা ডিফেন্স ৰিলেটেড ভিডিঅ' পাই থাকিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'। জয় হিন্দ।